হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মছন্দৰীৰ এখন টেষ্টি চাটনিৰ ৰেচিপি লৈ আহিছোঁ। ব'লকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। এই চাটনিটোৰ কাৰণে মই অলপ মচুৰ দালি লৈছোঁ আৰু মচুৰ দালিখিনি মই 15 মিনিটমান সময় পানীত তিয়াই ৰাখিছিলোঁ। এফালে মই 5টা কেঁচা জলকীয়া লৈছোঁ, জলকীয়াটো আপোনালোকে কম বেছি কৰিব পাৰে। আৰু এয়া মই সৰু সৰু 5 ফুটা নহৰু লৈছোঁ। এফালে অলপ মছন্দৰী পাত লৈছোঁ, এয়া মই সৰু মানিমুনি লৈছোঁ আৰু এয়া মই দুখিলা মান ধনিয়াৰ পাত লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে পিচি ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। মই এইখিনি পিচি লোৱাৰ পিছত ইয়াত সোৱাদ অনুসৰি নিমখ মিহলাই দিলোঁ। চাটনিখন খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।